নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে আটাইয়ে ভালে কুশলে মংগলে আছে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ আটাইলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকে এডালকৈ গছ পুলি ৰুৱক আৰু আমাৰ অসমখন সেউজীয়া কৰি তোলক। আজি মোৰ ভিডিঅ'টোত মোক সহায় কৰিব বাবু, মানে চাহিলে সহায় কৰিব আৰু আমি দুইটাই লগ হৈ আমি ভিডিঅ'ৰ কামখিনি কৰিম আৰু আপোনালোকে চাই থাকিব। আজি ভিডিঅ'টোৰ মূল বস্তুটো হৈছে এইটো ফুটা কৰি লওঁ। তাৰপিছত আমি বাকী কামখিনি কৰিম। কটাৰীদি কৰিবা ফুটা। এই কটাৰীখন গৰম কৰি লওঁ আৰু কটাৰীৰ এই জোংটোৰে তাপটো ফুটা কৰি লওঁ। এই কটাৰীখন গৰম কৰি লৈছোঁ আৰু কটাৰীৰ জোংটোৰে খুব বিন্ধাটো কৰি লওঁ। হৈ গৈছে ধুনীয়াকৈ। হৈ গ'ল, এতিয়া বিন্ধা কৰিলোঁ। এতিয়া আমি বাকী কামখিনি কৰোঁ, আহক। এইবিলাক যোগাৰ কৰি ল'লোঁ। এই মাটি মই আমাৰ গাঁৱৰ পৰা আনিছোঁ, আমাৰ ঘৰৰ পৰা মিলাই লওঁ। ইমান কষ্ট কৰি আনিছিলোঁ 2020 চনৰ, যেতিয়া লকডাউন হৈছিলে তেতিয়াতে আনিছিলোঁ। এয়া গোবৰ, ইয়াত আছে গোবৰ, এয়া ভাৰ্মি কম্পষ্ট আৰু এয়া মাটি। এতিয়া মাটিখিনি ওলাই লওঁ বাৰু। মাটিখিনি কৰি লওঁ ন, আনি দিওঁ ঠিক দি ল'লোঁ। অলপ কাটি দিওঁ। এয়া চাওক, একদম পথাৰৰ পলসুৱা মাটি, খেতি পথাৰৰ পলসুৱা মাটি। এইখিনি কক'পিট বুলি কয়। অলপ গোবৰ দি দিওঁ। ভাৰ্মি কম্পষ্ট দিওঁ, ভাৰ্মি কম্পষ্ট। এই দুডাল স্নেক প্লেণ্ট আনিলোঁ, এইডাল ৰুম আমি। আমাৰ গছডাল ৰোৱা হৈ গ'ল। যিখিনি দিব লাগে সেইখিনি দিলোঁ, আপোনালোকে দেখিলেই। আমি যিহেতু গুৱাহাটীত থাকোঁ আৰু ভাড়া ঘৰত থাকোঁ, গতিকে আমাৰতো তেনেকুৱা মাটি নাই গছ ৰুবলৈ। গতিকে এনেকৈ টাবতে ৰুলোঁ আৰু এনেকৈ ৰুব পাৰিতো, আৰু এইবিলাকতো ঘৰতো থ'ব পাৰি। গতিকে আমি এনেকৈ ৰুলোঁ, এনেকৈ ৰুই আমি ৰাখিলোঁ আৰু বহুত ধুনীয়া লাগে। আপোনালোকেও তেনেকৈ কৰিবচোন। গছডালৰ উপকাৰিতা সম্পৰ্কে অকণমান কৈ দিছোঁ। আপোনালোকে জানেনে, পৃথিৱীত বহু ধৰণৰ এনেকুৱা গছ আছে যিবোৰে বায়ুমণ্ডল পৰিষ্কাৰ কৰে, আৰু সেই সকলোবিলাক গছৰ ভিতৰতে এই স্নেক প্লাণ্টডালে হৈছে আটাইতকৈ বেছি ব্যৱহাৰিক প্লাণ্ট। এই গছডাল মানে ঘৰৰ ভিতৰ বা বাহিৰতো থ'ব পাৰি
দেখিবলৈ বহুত সুন্দৰ হয় যদি ঘৰৰ ভিতৰত বা অফিচৰ ভিতৰত ৰখা হয়, টেবুলৰ ওপৰত, খিৰিকীৰ কাষত বা ডাইনিং টেবুলৰ ওপৰত বা কাষতো ৰাখিব পাৰি। ফেনচুইৰ মতে আপোনালোকে জানেনে, ফেনচুইৰ মতে অফিচ বা ঘৰৰ ভিতৰত যিটো পজিটিভ এনাৰ্জি, এই গছডাল থাকিলে সেই পজিটিভ এনাৰ্জিটো পোৱা যায়। আৰু এই প্লাণ্টডালে অক্সিজেন উৎপন্ন কৰে আৰু আমি যে সুন্দৰভাৱে পৃথিৱীত বসবাস কৰি আছোঁ আৰু এই সুন্দৰভাৱে বসবাস কৰাত এই গছডালে বহুত সহায় কৰে। সেইবাবে আপোনালোকেও ৰুবচোন এই গছডাল। এই যথেষ্ট পৰিমাণে অক্সিজেন উৎপন্ন কৰে আৰু মানে যথেষ্ট পৰিমাণে অক্সিজেন উৎপন্ন কৰা মানে ঘৰুৱা গছ, আৰু সেইবাবে এই গছ পাৰিলে ভিতৰত ৰাখিব লাগে, ঘৰৰ ভিতৰত ৰাখিব লাগে। আৰু ই ৰাতি বহুত বেছি অক্সিজেন যোগান ধৰে আৰু আমাক বহুত বেছি পৰিমাণে সহায় কৰে। আৰু সেইবাবে আপোনালোকে ৰুবচোন, এনেকৈ টাবত ৰুই ঘৰৰ ভিতৰত ৰাখিব, দেখিবলৈও ভাল হ'ব আৰু অক্সিজেনো পাই যাব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল বা কিবা অলপ উপকাৰ হোৱা বুলি ভাবিলে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু পিছলৈ মই এনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু। ধন্যবাদ।